অর্থাৎ অল আসাম মাইনরিটি ষ্টুডেণ্ট ইউনিয়নে এই বেদখলকাৰীৰ উচ্ছেদৰ বিৰোধে সিহঁতে এটা ধৰ্ণা প্ৰদৰ্শন আগবঢ়াইছে। এই সংস্থাটোৰ উদ্দেশ্যটো হ'ল যে বেদখলকাৰী যিবিলাক মানুহক বা বেদখলকাৰী যিবিলাক মানুহে অসমত স্থাপন কৰি আছিল এই সকলক মানুহক এতিয়া উচ্ছেদ কৰা হৈছে, যাৰ ফলত আমছুৱে এটা ধৰ্ণা প্ৰদৰ্শন কৰিছে। ইহঁতৰ মতবাদটো হ'ল যে গণতান্ত্ৰিকভাৱে আমি ধৰ্ণা প্ৰদৰ্শন কৰিম, যিবিলাক একচুৱেলি অসমীয়া মানুহ সেইবিলাক অসমীয়া মানুহক পুনৰ সংস্থাপন দিব লাগে। এইটো উদ্দেশ্যে অল আসাম মাইনৰিটি ইউনিয়ন ষ্টুডেণ্ট ইউনিয়ন সংস্থাটোৱে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ইয়াত আপোনালোকে যিটো ভিডিঅ' ক্লিপ দেখিবলৈ পাইছে এইটো অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এইটো ধৰ্ণা প্ৰদৰ্শন। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ মানুহক দেখিবলৈ পাইছে। ইয়াতো ষ্টুডেণ্টসমূহে ধৰ্ণা প্ৰদৰ্শন কৰিছে, যাৰ শান্তিমূলকভাৱে এটা ধৰ্ণা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। ইহঁতৰ এটাই ইয়াত দাবী যে যিবিলাক অসমীয়া মানুহ আছে, অসমীয়া স্থানীয় মানুহ, এইবিলাক মানুহক পুনৰ সংস্থাপন দিব লাগে আৰু যি নিৰ্মমভাৱে ভূমি উদ্ধাৰ হৈ আছে ইয়াৰ ফলত মানুহক কিবা না কিবা এটা ব্যৱস্থা কৰি দিয়াৰ ফলত ইহঁতক ভূমি উচ্ছেদ যি কাৰ্য এই কাৰ্যসমূহ অব্যাহত ৰাখিবলৈ অনুৰোধ জনাই আছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন মিডিয়াসকলৰ লগত ইহঁতে ধৰ্ণা প্ৰদৰ্শন কৰি আছে আৰু ইয়াত বহুত মানুহৰ ভিৰ আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো আমি চাওঁ কি ইহঁতৰ একচুৱেলি দাবীটো কি, তাৰ ফলত ইহঁতক ধৰ্ণা প্ৰদৰ্শনটো সাফল্যপূৰ্ণভাৱে কৰিব পাৰে নে নাপাৰে। ইয়াত নিশ্চয় আপোনালোকে শুনিবলৈ পাইছে যে ইহঁতে বিজেপিৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছে যে বিজেপি হাই আৰু ইয়াত কৈছে যে আমাৰ দাবী মানিব লাগিব। ইহঁতে যি দাবী জনাইছে এই দাবীসমূহ মানিব লাগিব। অৰ্থাৎ ইহঁতে ধৰ্ণা প্ৰদৰ্শন কৰি আছে আৰু ইহঁতে এটাই নাৰা লগাই আছে যে বিজেপি গো বেক আৰু যি উচ্ছেদ কাৰ্য চলি আছে এই কাৰ্যসমূহ বন্ধ কৰিব লাগে। নাজানো একচুৱেলি ইহঁতৰ দাবীটো কি, এতিয়া ইহঁতে ব্যক্ত কৰা নাই, কিন্তু ইহঁতে প্ৰদৰ্শনটো কৰি আছে। ইহঁতৰ প্ৰদৰ্শন শান্তিপূৰ্ণভাৱে কৰি আছে। তো আজিলৈ প্ৰদৰ্শনটো এনেকুৱাই চলি আছে।